নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে ইনফৰমেশ্যন আছামিজ চেনেলটোৰ নতুন ভিডিঅ' এটাৰ মাজলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। তো বন্ধুসকল, ইতিমধ্যে ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা নতুন আপডেট এটা আহিল যে ভোটাৰ আইডি আৰু আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগে। গতিকে কেনেকৈ লিংক কৰিব আপোনালোকৰ সৈতে ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ বুজাই দিয়াৰ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা একেবাৰে শেষলৈ চাই থাকিব। আৰু যদি আপুনি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে আপুনি নটিফিকেশ্যনসমূহ সময়মতে পাই থাকে। গতিকে বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, ইয়াৰ বাবে প্ৰথমতে আপোনালোকে প্লে ষ্ট'ৰত যাব আৰু তাৰপিছত চাৰ্চ কৰিব ভোটাৰ হেল্পলাইন বুলি চাৰ্চ কৰিব। ভোটাৰ হেল্পলাইন এটা এপ্লিকেশ্যন আপোনালোকৰ ইনষ্টল কৰিব লাগিব মোবাইলত। মোৰ যিহেতু প্ৰথমতে ইনষ্টল কৰা আছিলে, গতিকে মই অ'পেন কৰি আছোঁ আৰু ইয়াতে আপোনালোকে প্ৰচেছখিনি সম্পন্ন কৰিব লাগিব। তো বন্ধুসকল, আপোনালোকে প্ৰথমতে এপ্লিকেশ্যনটো ইনষ্টল কৰি ল'ব প্লে ষ্ট'ৰৰ পৰা ইনষ্টল কৰাৰ পিছত আপোনালোকৰ নিজৰ লেংগুৱেজটো চিলেক্ট কৰা আহিব। চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ ইয়াতে ক্ৰাইটেৰিয়াসমূহ দিয়া আছে, এইবিলাক পঢ়ি চাব পাৰে। আপোনালোকে তাৰপিছত এগ্ৰি ক্লিক কৰিব। তাৰপিছত আপোনালোকে যেতিয়া এপ্লিকেশ্যনটো আহিব নেক্সট ষ্টেপ, আপোনালোকে যিটো এক্সপ্ল'ৰ বুলি দেখা পাইছে, এই তলত নিশ্চয় দেখা পাইছে এক্সপ্ল'ৰ, সেই এক্সপ্ল'ৰ অপশ্যনত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত যিটো আপোনালোকে দেখা পাইছে ইলেক্ট্ৰেল অথেণ্টিকেশ্যন ফৰ্ম 6B, ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ চাওক ইয়াতে আহি যাব এনেকুৱা ধৰণৰ, আৰু তাৰপিছত আপোনালোকে লেটছ ষ্টাৰ্টত ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াতে আপোনালোকে নিজৰ মোবাইল নাম্বাৰটো বহাই দিব লাগিব। মোবাইল নম্বৰ বহোৱাৰ পিছত চেণ্ড OTP বুলি যিটো অপশ্যন আছে ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত OTP এটা আহিব। তাৰপিছত OTPটো ইয়াতে বহাব লাগিব। চ' প্ৰথমতে মই মোবাইল নম্বৰটো বহাই দি আছোঁ। এতিয়া মই চেণ্ড OTPত ক্লিক কৰিছোঁ। এতিয়া ইয়াতে OTP এটা আহি যাব। যিহেতু নেটৱৰ্কৰ অকণমান ইছ্যু চলি আছে, সেইবাবে টাইম অকণমান বেছি লৈ আছে। চ' এনেকৈ আপোনালোকে OTPটো ভেৰিফাই কৰি দিয়াৰ পিছত এনেকুৱা ধৰণৰ পেজ আহিব। কৈছে ডু ইউ অলৰেডি হেভ ভোটাৰ ID নাম্বাৰ। চ' আমি ইয়াতে য়েছ অপশ্যনত ক্লিক কৰা থাকিব। আমি ইয়াতে নেক্সটত ক্লিক কৰিম। নেক্সটত ক্লিক কৰাৰ পিছত চাওক কি হৈছে, প্লিজ এণ্টাৰ ইয়ৰ ভোটাৰ ID নাম্বাৰ। আপোনালোকৰ ইয়াতে ভোটাৰ ID নাম্বাৰটো প্ৰথমতে বহাই দিব। চ' ইয়াৰ পিছত মই ভোটাৰ ID বহাই দিয়াৰ পিছত ইয়াতে ষ্টেটটো চিলেক্ট কৰি ল'ম। এতিয়া আমাৰ আছামটো, তাৰপিছত ফেটছ ডিটেইলছত ক্লিক কৰিব লাগিব। ইয়াতে আমি নিজৰ ভোটাৰ ID নাম্বাৰ অৰ্থাৎ ইপিক নাম্বাৰ আৰু ষ্টেটছখন চিলেক্ট কৰি তাৰপিছত ফেটছ ডিটেইলছ ক্লিক কৰাৰ পিছত আমি ইয়াতে নেক্সট প্ৰচিডত ক্লিক কৰিম। প্ৰচিডত ক্লিক কৰাৰ পিছত চাওক আপোনালোকৰ নিজৰ নামটো আহিব, এজ আহি যাব, সকলো নিজৰ ভোটাৰ ID যিটো ডিটেইলছ আছে, পলিং ষ্টেচন, পাৰ্ট নেম, পাৰ্ট নং, সকলো ডিটেইলছ ইয়াতে আহি যাব। তাৰপিছত আমি ইয়াতে কি কৰিম, নেক্সটত ক্লিক কৰি দিম। আৰু নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ আহি যাব। সকলো ডিটেইলছ আপোনালোকৰ কিছুমান নাম, ভোটাৰ ID নাম্বাৰ আপোনালোকৰ ইয়াতে দিয়ে থাকিব। তাৰপিছত যিটো কৈছে আধাৰ ডিটেইলছ, আমি ইয়াতে আধাৰ নম্বৰটো বহাই দিব লাগিব। আৰু এটা কথা মন কৰিব আপোনালোকে, ইয়াতে যিটো কৈছে আই এম নট এবল টু ফাৰ্নিছ মাই আধাৰ নাম্বাৰ বিকজ আই ডোণ্ট হেভ আধাৰ নাম্বাৰ, ইয়াতে আপোনালোকে টিক মাৰ্ক নকৰিব। কিন্তু ইয়াতে যিসকলে টিক মাৰ্ক কৰিব, এইটো তেওঁলোকৰ যিসকলৰ ভোটাৰ আধাৰ কাৰ্ড নাই তেওঁলোকে ইয়াতে টিক মাৰ্ক কৰিব লাগিব। আৰু তাৰপিছত আপোনালোকে ইয়াতে আধাৰ নম্বৰ বহাই দিব লাগিব। আধাৰ নম্বৰৰ পিছত মোবাইল নম্বৰ, ইমেইল ID যদি আছে বহাই দিব পাৰে। তাৰপিছত প্লেচ অফ এপ্লিকেশ্যন বহাই আপোনালোকে ডানত ক্লিক কৰিব। চ' মই ইয়াতে প্ৰথমতে ফুলফিল কৰি লৈ আছোঁ। তো নেক্সট আমি ইয়াৰ পিছত চিম্পলি সকলো ডিটেইলছ ফুলফিল কৰাৰ পিছত ডানত ক্লিক কৰিম। এতিয়া ডানত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এখন পপ আপ পেজ খোল খাব। আপোনালোকে বিচাৰিলে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। মই প্ৰথমতে স্ক্ৰীনশ্বট মাৰি ৰাখি দিছোঁ। এনেকুৱা আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে বিচাৰিলে। নেক্সট আমি ইয়াতে কনফাৰ্মত ক্লিক কৰি দিম। চাওক কনফাৰ্মত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা আহি যাব যে থেংক ইউ, ইয়ৰ এপ্লিকেশ্যন হেজ বিন ছাবমিটেড ছাকচেছফুলি। আৰু ইয়াতে ডেটটো আহি যাব, মই আজি 2 আগষ্ট তাৰিখে ছাবমিট কৰিছোঁ। আৰু ইয়াতে এটা ৰেফাৰেঞ্চ ID আহি যাব। আপোনালোকে এইটো স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে বা কপি কৰি ল'ব পাৰে। চ' মই ইয়াতে স্ক্ৰীনশ্বট মাৰি লৈ আছোঁ, যিহেতু এইটো ষ্টেটাছ চেক কৰাৰ সময়ত দৰকাৰ পৰিব। চ' বন্ধুসকল, আশা কৰোঁ নিশ্চয়কৈ আপোনালোকে ভিডিঅ'টো দ্বাৰা বুজি পালে যে কেনেকৈ নিজৰ ভোটাৰ IDৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব। ষ্টেপ বাই ষ্টেপ আপোনালোকক ভিডিঅ'টোত বুজাই দিলোঁ। চ' আশা কৰোঁ ভিডিঅ'টো সকলোৱে ভাল পাইছে। যদি ভাল পাইছে নিশ্চয়কৈ লাইক এটা কৰি দিব আৰু আপোনালোকৰ ফ্ৰেণ্ডছৰ সুবিধাৰ্থে সকলোৰে সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। চ' আজিলৈ ইমানে সামৰিছোঁ। নিশ্চয়কৈ লগ পাম নতুন এটা ভিডিঅ'ৰ মাজলৈ।